আৰু মানুহজনে দেখিছেনে কি উলিয়াই আছে ইটো খা সিটো খাওঁহে কৰি থাকে অনবৰতে চুলি তুলি পকি একদম বগা বুঢ়া হৈ গ'ল বুঢ়া ভোট জলকীয়া খাব বোলে গৰমত অঁ এইবাৰ নেমু উলিয়াই লৈছে এই মহিলাটো দুটামান খাই দিয়া কেনেকৈ খাইছে দেখিছে নাই ৰাৱণৰ গোটেই ডিউটিলৈ যোৱাকণ পৰহে মানে বস্তুবিলাক গোট খাই থাকে ডিউটিৰ পৰা অহাৰ পিছত চব খাই মেলি আজৰি কৰি পেলাই এনেকুৱা খক লাগি থাকে মানে ভাত খাবলৈ আছে এতিয়া অঁ খাই খাই বডি বাঢ়ি গৈছে ভোট জলকীয়া এটা খাই দিয়া সেইটো উলিয়াই থাক ঠাণ্ডাটো উলিয়াই থাক মিঠা ভাত থৈ দিয়া ই ভাত খাই খাম থৈ দিয়া মিঠা পান এখন আছিলে ঐ জানমণি জলকীয়া গোটেই জলকীয়াই জলকীয়া জলকীয়া ইমানেই গোট খাই গৈছে জলকীয়া আৰু এইটো মালটো ইয়াত ভৰাই থ'ব লাগিব ঠেণ্ডা কাইলৈ খাবলৈ এইটো ঠেণ্ডা আৰু এটা আছে এইটো এটা আনি থৈ দিছোঁ মাল আৰু আজি ভাতটো কিহে খাম আজি ভাতটো আছে আজি মা মা কি মা ৰৌ মাছ খাবলৈ ৰৌ মাছ কিপিচ দেখুৱাই দিয়া কেৰাহীটো দেখুৱাই উলিয়াই দিয়া কি আছে চাইছো সেইটো টিংটো আজি ফাটি গ'ল নহয় চাহৰ এইটো পৰি পিনে থাকা এনেকৈ পৰি ফাটি গ'ল টেপ লগাই থৈ দিছোঁ ভালে কৰিলা What is this? এই আমলেট বনাব থৈছোঁ আমলেট বনাবলৈ থৈছ মাছ বুলি ভাবিছিলো না দা ভাত আমলেটেই খাব লাগিব এইবিলাক বস্তু দেখিছে নাই মোজা বেগত উলিয়াই থাকে বাহিৰত পেটি হেৰল তেনেকৈ পেলালা চুলাই মত এয়া আমাৰ মালিকে এতিয়া ডিম আমলেট বনাব লৈছে আজি ডিম আমলেট আৰু আলু পিটিকা দালি ভাতটো খাম আৰু তেনেকৈ সদায় মাছ মাংস খাই থাকিবলৈ ক'ত পইচা পাম পইচা নাই মই আমলেট ইমান ভালকৈ বনাব নাজানো সেইটো কাৰণে মানুহজনে বনাই দিয়ে আৰু আমলেটটো নিমখ চিমখ চব দি থোৱা আছে তেল দি দিয়া সেইটোত নাই নি এইটো ডাঙৰটোত
বনাই দিব এতিয়া ধুনীয়াকৈ মালিকে ডিম আমলেট বনাইছে দেখিছে না হেতা কেনেকুৱা লৈছে এখন নতুন ডিজাইনৰ নতুন কোম্পানী হেতা আমি ডিম বনাবলে জানে না এইখানে এইরকমই বনতে লাগে আমি কি করবেন এটাই জীবন আমার দুঃখের বেদনা জীবনটাই দুঃখের বেদনা আৰু ভাতটো বাঢ়ি দিলোঁ দালি পানীলাও ডিম আমলেট আলু পিটিকা আলু পিটিকা একোৱে দিয়া নাই তেলো দিয়া নাই দিলোঁ তেল নিমখ এই চব দিলোঁ জলকীয়া দাও আৰু মালিকে খালেই এইটো হৈ ভোট জলকীয়া ভাতটো খাই লওঁ এতিয়া আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব সকলোলৈকে ধন্যবাদ থাকিল